নমস্কাৰ ভাইৰে স্বাগতম জনাইছোঁ আমাৰ নিউজ এডিক্টৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এই মুহূৰ্তত লৈ আহিছোঁ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। নিত্য নতুন খবৰসমূহ পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। জনাবলৈ বিচাৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। পুৱাৰ ভাগতে মহানগৰীত জোকাই গ'ল এক ভয়ংকৰ দুৰ্ঘটনা। নিয়া ৰুমৰ পৰা ওলাই যোৱাৰ পূৰ্বে মাতৃলৈ কৰিছিল ফোন। কন্যাই কৈছিল কাৰেণ্ট নাই, মোবাইলত চাৰ্জ নাই, সোনকালে হওঁ বুলি মাতৃক দিছিল গুড নাইট। কিন্তু মাতৃৰ পৰা মিছা কথা কৈ কন্যাই গৈছিল কমেডি শ্ব' চাবলৈ। কমেডি শ্ব' চাব যোৱাৰ সময়ত হৈ গ'ল ভয়ংকৰ দুৰ্ঘটনা। কন্যাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই কান্দোনত ভাগি পৰিছে পৰিয়াল। কন্যাৰ মৃত্যুক মানি ল'ব পৰা নাই মাতৃয়ে। অসুস্থ হৈ পৰিছে আকাংক্ষাৰ মাতৃ। যুৱতীগৰাকীৰ নাম হৈছে আকাংক্ষা। তাততীয়াকৈ চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে আকাংক্ষাৰ মাতৃক। মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত। পঢ়া শুনাৰ লগতে শাস্ত্ৰীয় নৃত্যও কৰিছিল আকাংক্ষাই। আকাংক্ষা শইকীয়াৰ ঘৰ শিৱসাগৰৰ সোণাৰী সাপেখাতিত। এই মুহূৰ্তত জানিব পৰা গৈছে ট্ৰেভেল এজেঞ্চিৰ গাড়ী লৈ গৈছিল তিনি যুৱতীয়ে। চালকক বিচাৰি আৰক্ষীৰ অভিযান। ট্ৰেভেল এজেঞ্চিত নিজৰ বাহনখন দিছিল পংকজ কুমাৰ দত্তই। ট্ৰেভেল এজেঞ্চিক লৈও আৰক্ষীৰ তদন্ত অব্যাহত। ইফালে নিহত তিনিগৰাকী যুৱতীৰ পৰিচয় উদ্ধাৰ। যুৱতীগৰাকী বৰপেটাৰ নেহা খান বুলি চিনাক্ত। ছুইফ্ট বাহনৰ গৰাকী পংকজ কুমাৰ দত্তক সোধপোছ আৰক্ষীৰ। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। চামুগুৰিত উত্তপ্ত পৰিস্থিতি। অসমীয়া লোকক দলবদ্ধ আক্ৰমণ মুছলমান লোকৰ। আৰক্ষী পহৰা চকীৰ ভিতৰত আক্ৰমণৰ অভিযোগ। প্ৰায় 10জনীয়া এটি দলে আক্ৰমণৰ অভিযোগ। দীপজ্যোতি শইকীয়া, দীপঙ্কৰ শইকীয়া, পবিত্ৰ শইকীয়াক প্ৰহাৰৰ অভিযোগ। ঘটনা সন্দৰ্ভত আটক 3জন মুছলমান লোক। আটকাধীন লোককেইজন ক্ৰমে আবু বাক্কাৰ হুছেইন, ইক্ৰামুল হুছেইন, মুকছিদুল হক। আটক হোৱা তিনিও একেটা পৰিয়ালৰ। ঘটনাৰ সৈতে জড়িত আন কেইবাজনকো বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। চাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল অসম জাতীয় যুৱ শক্তিৰ। কুংকি চৌধুৰীৰ ফটো এআইৰ জৰিয়তে বিকৃত কৰাৰ অভিযোগ। অসম জাতীয় যুৱ শক্তিয়ে এজাহাৰ দাখিল কৰিছে চাইবাৰ আৰক্ষী থানাত। কুংকি চৌধুৰীৰ ফটো এআইৰ জৰিয়তে বিকৃত কৰাৰ অভিযোগ। এয়া হৈছে এজাহাৰ দাখিলৰ এক দৃশ্য। কুংকি চৌধুৰীৰ বিকৃত ফটো সামাজিক মাধ্যমত প্ৰচাৰৰ বিৰুদ্ধে অভিযোগ। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। হিন্দু যুৱকে মুছলমানৰ নাম লৈ প্ৰবঞ্চনা কৰিলে মুছলমান যুৱতীক। এগৰাকী মুছলমান যুৱতীক ইনষ্টাগ্ৰামত ৰহমান নামৰ এজনে পঠিয়াইছিল মেছেজ। ৰহমানক মুছলমান বুলি ভাবি বিবাহ পাশত আবদ্ধ হৈছিল যুৱতীগৰাকী। বিয়াৰ পিছতো ৰহমানৰ প্ৰকৃত পৰিচয় লাভ কৰা নাছিল মুছলমান যুৱতীগৰাকীয়ে। 4 মাহ পূৰ্বে এটা সন্তান জন্ম হৈছে ৰহমানৰ ঘৰত। হঠাৎ সন্তানটোক লৈ নোহোৱা হ'ল নিজকে মুছলমান বুলি পৰিচয় দিয়া ৰহমানে। যুৱকৰ প্ৰকৃত পৰিচয় লাভ কৰি হচকিত হৈ পৰিছে যুৱতীগৰাকী। হিন্দু যুৱকজনৰ প্ৰকৃত নাম আশিষ। উত্তৰ প্ৰদেশৰ বেৰেলীত সংঘটিত হৈছে এই ঘটনা। তো অসম বাহিৰে এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।